Welcome to my YouTube channel B Vlogs আৰু মই আপোনালোকৰ বিকাশজ্যোতি শইকীয়া। So আজি 6 অক্টোবৰ আৰু মাজত দুদিন সময় আছে, তাৰপিছত মই কলিয়াবৰৰ পৰা একেবাৰে বিদায় ল'ম। গতিকে মেবি চাগে এইটোৱে মোৰ লাষ্ট ব্লগ কলিয়াবৰৰ পৰা। আৰু এখন ঠাইলৈ মানে বহুত দিনৰ পৰা যাম ভাবি আছিলোঁ, গতিকে তালৈ নোযোৱাকৈ মই কলিয়াবৰৰ পৰা যাব নোৱাৰোঁ। ভৰালী নামঘৰ যাম বুলি ভাবি আছিলোঁ, ভৰালী নামঘৰ, গতিকে আজি যামেই। যেন তেন সুবিধা মিলিছে, ৰাতিপুৱা শুই উঠি পটাপট গা পা ধুই ওলাইছোঁ। আৰু মোৰ লগত যাব অংকিতা বৰা, কাৰণ অংকিতা বৰাই স্কুটি চলাব, মই ব্লগ বনাব লাগিব। বাকী টুপি এটা ল'লোঁ, এইটো নতুনকৈ লৈছোঁ সেইদিনাখন। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। মই ভাবিছিলোঁ আপুনি চলাব বুলিয়ে ভাবিছিলোঁ। নালাগে উঠাব, আহোঁতে চলাব নেকি? অঁ, মোৰ ব্লগটো মৰি গ'ল, আপুনি উঠিল, সেইকাৰণে কৈছিলোঁ চলাবৰ কাৰণে। কলিয়াবৰৰ পৰা উজনিৰ ফালে কিছু দূৰ আহি এইটো পাব আপুনি হাটবৰ চাৰিআলি, আৰু হাটবৰ চাৰিআলিৰ পৰা সোঁফালে সোমাই যাব লাগিব। সোঁফালে 2 কিলোমিটাৰমান যাব লাগিব। 2 কিলোমিটাৰমান যোৱাৰ পিছত আকৌ এটা তিনিআলি পাব। সেই তিনিআলিটোৰ পৰা আকৌ আপোনালোকে লেফ্ট ছাইডে সোমাই যাব লাগিব। তাতে এখন ভৰালী নামঘৰলৈ বুলি চাইনবৰ্ড এখন দেখা পাবই, আৰু এইফালেদি গৈ থাকিব। কোনোৰকম আহি পালোহি, বৰষুণ আৰম্ভ হৈ গ'ল। আৰু নামঘৰৰ সন্মুখতে এনেকৈ আপোনাৰ চাকি তাকি কিনিব পাৰিব, দোকান আছে। ইফালেও আছে, ইটো ছাইডেও আছে, ইফালেও আছে, গতিকে একো অসুবিধা নহয়। নামঘৰ আহি নামঘৰৰ আগফালে আপোনালোকে চাকি বা শৰাই চৰাই দিলেও ইয়াত ফলমূল চলমূল গোটেইখিনি পোৱা যায়, লৈ ল'ব পাৰিব। আমি চাকি লৈ লওঁ। আপোনাৰ দোকানত 4টা বডিগাৰ্ড। প্ৰায় 300 বছৰৰ ওপৰৰ কথা ক'লে। আমাৰ পূৰ্বপুৰুষসকলে কৰি যোৱা কাম আমি মানে কথা অনুসৰি শুনিহে আমি এতিয়া গম পাইছোঁ যে যেতিয়া মানুহে আক্ৰমণ কৰিছিল, মানুহ আক্ৰমণ কৰোঁতে আমাৰ নামঘৰ ইয়াত আছিল ভৰালী ঘৰ, বিষয়া ঘৰ, বৈৰাগী ঘৰ, এনেকৈ বাচক বন্ধা 3-4 ঘৰ মানুহ আছিল। যেতিয়া মানুহে আক্ৰমণ কৰি চব মানুহবিলাক পৰিচয় সায়ন কৰিলে, তেতিয়া তাৰ পৰা মানুহে আহি পেলাই ইয়াত ভৰালী ঘৰ আশ্ৰয় ল'লে। ভৰালী ঘৰ আশ্ৰয় লৈ গাঁও ইয়াতে তেখেতে ক'লে তোমালোক ইয়ালৈ গুচি আহা, যিখিনি আছা ইয়াতে আহি বসতি স্থাপন কৰা, এইবিলাক মাটি পৰি আছে, গতিকে তোমালোকে ইয়াতে গাঁও বসতি স্থাপন কৰা, গতিকে ইয়াতে জীৱিকা পদ্ধতি কৰা। সেইবুলি মানুহ বুলি কয়, তোমালোকক একো নকৰা। সেইবুলি কওঁতে তাৰ মানুহখিনি যিকেইটা আছিলে ইয়াতে আহি বসতি স্থাপন কৰিলে। কৰাৰ পিছত নামঘৰখন লগা হ'ল। আমাৰ তাৰ নামঘৰ মানুহে আক্ৰমণ কৰি চব পুলিচে আদায় কৰিছিল। তাৰপিছত সেই পুৰণা নামঘৰ এই যে মুধৰ মাৰিলে আছিল, এই মুধৰ মাৰিবিলাক তেতিয়াৰ পৰা মানে আনি পেলাই থোৱা আছিলে, আৰু আমি নাজানিছোঁ। পিছত তেখেতৰ মহিমাই আমি গম পালোঁ। আৰু তাৰপিছত গাঁৱৰ ৰাইজে যেতিয়া বাঁহৰ নামঘৰ বনালে, বাঁহৰ নামঘৰ বনাওঁতে তেখেতক ওপৰতে মাৰি দিছে। সেই দিৱসৰ পৰা আজি পৰ্যন্ত এনেকৈ বন্তিকাত সদায় জ্বলি আছে। যিবিলাক যাত্ৰীয়ে আহি ইয়াত তেল বন্তি দি শৰাই খৰিকা দি সেৱা ভাগ লয়, তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি প্ৰবাদ আছে। এতিয়া আমি মাঘী পূৰ্ণিমা হিচাপে আমি মানে তেখেতৰ দিৱস পালন কৰোঁ, মানে নামঘৰ প্ৰতিষ্ঠা দিৱস পালন কৰোঁ। সেই মৰ্মে বহুত মানুহৰ সমাগম হয়, আৰু তেনেকৈ
তেখেতৰ মহিমাই আৰু সেইবিলাক মানে যেনেকৈ ফল পাইছে তেনেকৈ এতিয়া মাঘী পূৰ্ণিমাত আমি মানুহ মাতিব নালাগে, নিজে আহে নালাগে। নিজে আহে চব ক'ৰ পৰা কেনেকৈ আহিব আমি নাজানো, আমি খালি শুশ্ৰূষা কৰিব লাগে। আমি শুশ্ৰূষা কৰিব নাজানোহে, তথাপিতো যিখিনি পাৰোঁ শক্তি চাই ভক্তি কৰোঁ, তাতো ক্ষতিগ্ৰহণ হ'ব পাৰে। ঠিক গতিকে নামঘৰত থকা এই আমাক যি আশীৰ্বাদ দিছিলে ককাজনৰ পৰা আমি গোটেইখিনি অলপমান মানে গম পালোঁ নামঘৰৰ বিষয়ে, নামঘৰৰ যি ইতিহাস। এতিয়া মানে এই নামঘৰটো মানে যেতিয়া অসম আক্ৰমণ কৰিছিলে, মানে অসম আক্ৰমণ কৰাৰ সময়তে প্ৰতিষ্ঠা কৰা। তেওঁলোকে ইয়াত এটা বাঁহেৰে প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিলে আৰু সেই সময়ত তেনেকৈ অসমৰ চুকে কোণে নামঘৰ প্ৰতিষ্ঠা হৈছিলে। প্ৰথমতে বাঁহৰ নামঘৰেই আছিলে, বাঁহৰ নামঘৰৰ পিছত সেই তুলসী খুঁটাটোৰে কাঠৰ নামঘৰ আৰম্ভণি হ'ল আৰু বৰ্তমান সময়ত এইটো এতিয়া পকা নামঘৰ আৰু মানে যথেষ্ট সংখ্যক মানে মধ্য অসমত এইটো এটা বিখ্যাত নামঘৰ মানে। কবি তই চাকি বন্তি জ্বলালোঁ, এতিয়া আজৰি হ'লোঁ। এতিয়া ভঁৰালী নামঘৰৰ পৰা ওলাওঁ, আকৌ মই এইফালে যাব লাগে, দেৰি হৈছে। নহ'লে আৰু অকণ সময় থাকিলোহেঁতেন, উপায় নাই। বাই বাই। এইবাৰ এতিয়া অংকিতা বৰাই স্কুটি চলাব, মই বাচি গ'লোঁ। আহিছোঁ দিয়ক।